হেল্ল' গাইজ, আপোনালোক সকলোৱে ভালে আছেনে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজিৰ ভিডিঅ'টো মানে অলপ ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে আৰু কেনেকুৱা লাগিল শেষত কমেণ্ট কৰি জনাব। সেইদিনা মানে কি হ'ল, মই পাকঘৰত গৈছিলোঁ পানী খাবলৈ। পিছত ধুনীয়াকৈ দেখা পালোঁ এডাল সাপে মানে ৰখি আছে আৰু কিজানি সি খাদ্যৰ সন্ধানত আমাৰ পাকঘৰত সোমাই আহিলে নেকি। ইয়াক মই বিভিন্ন ধৰণে ওলাব চেষ্টা কৰিলোঁ, কিন্তু কি ক'ব, সি তাৰ পৰা লৰচৰে নহ'লে। ইফালে মোৰ যাব আছে কামলৈকে, তাৰপিছত কি কৰোঁ কি নকৰোঁকৈ ধুনীয়াকৈ বাঁহ এডালেৰে ইয়াক ঘৰৰ পৰা অলপ উলিয়াই দিলোঁ। পিছৰখিনি আপোনালোকে দেখিলেই গম পাব। মানে ভিডিঅ'টো এইকাৰণে বনালোঁ, বহুতে আপোনাৰ সাপবিলাক এনেকৈ ঘৰত সোমালে বহুতে মাৰি পেলায় বা হত্যা কৰি পেলায়। আচল অৰ্থত এইটো মানে এটা ভুল হয়। মানে ভিডিঅ'টো বনালোঁ এইকাৰণে, বহুতে মানে সেনেকৈ ঘৰত সোমালে মাৰি পেলায় বা হত্যা কৰি পেলায়। মাৰি এইকাৰণে পেলাব নালাগে, কাৰণ আমাৰ প্ৰাকৃতিক ৰক্ষা কৰা সিহঁতেও বহুত হাত আছে। সেইকাৰণে আপোনালোকৰ কাষত বা আপোনালোকৰ জানা মানুহ থাকিলে সেনেকৈ অলপ উলিয়াই দিলে বেছি ভাল হয় আৰু পৰাপক্ষত হত্যা কৰিব নালাগে। বাকী ভিডিঅ'টো আছিলে এইখিনি। এতিয়া ভাবিলোঁ পজিটিভ ভাইব দি থৈ যাওঁ। বহুদিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই বহুত দুখিত। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকক কেনেকুৱা টাইপৰ ভিডিঅ'বিলাক লাগিব, আৰু আপোনালোকে ছাপোৰ্ট কৰিলে মই ভাল ভিডিঅ' বনাবলৈ সাহস পাম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবতো নাপাহৰিব। তেতিয়ালৈকে নেক্সট ভিডিঅ'ত লগ কৰাৰ কাৰণে এতিয়ালৈ বাই বাই, জয় হিন্দ।